নমস্কাৰ বন্ধুসকল, আমি আমাৰ লক্ষ্যত উপনীত হ'বৰ বাবে যি কাম আৰম্ভ কৰোঁ, সেই কাম আৰম্ভ কৰিয়েই আমি তাৰ ফলৰ কথা চিন্তা কৰোঁ বা তাৰ পৰা কি লাভ হৈছে তাক আমি বিচাৰ কৰোঁ। বন্ধুসকল, এইটো সদায় মনত ৰাখিবা যে যিকোনো এটা কামত মাষ্টাৰী হাসিল কৰিবৰ কাৰণে বা সম্পূৰ্ণ জ্ঞান ল'বৰ বাবে 10,000 ঘণ্টাৰ প্ৰয়োজন হয়। যদি তুমি এটা কাম 10,000 ঘণ্টা প্ৰেক্টিছ কৰিছা, তেতিয়াহে তুমি সেই কামটোত ছাকচেছ হ'ব পাৰিবা। আৰু আমি এদিন দুদিন বা 1 মাহ 15 দিন কৰিয়েই তাৰ ফলৰ কথা চিন্তা কৰোঁ। এনেদৰে আমি যিকোনো কাম কৰি কেতিয়াও ছাকচেছ হ'ব নোৱাৰোঁ। গতিকে যিকোনো এটা কাম কৰিবলৈ বা তোমাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে যি কাম কৰিব বিচাৰা, সেই কামৰ বাবে আমি সময় দিব লাগিব। আমি তাৰ বাবে প্ৰেক্টিছ কৰিব লাগিব আৰু তাৰ বাবে মেহনত কৰিব লাগিব। তেতিয়াহে আমি সেই লক্ষ্যত উপনীত হ'ব পাৰিম। আৰু তুমি তোমাৰ নিজৰ ওপৰত বিশ্বাস ৰাখা আৰু সেই কামবিলাক মেহনতেৰে কৰি যোৱা। আৰু তুমি ভাগ্যতকৈ বেছি তোমাৰ এই কামৰ প্ৰচেছখিনিকে ফ'ল' কৰা। আৰু এদিন দেখিবা তুমি তোমাৰ ছাকচেছ তোমাৰ হাতৰ মুঠিত। ধন্যবাদ বন্ধুসকল। অলৱেজ বি পজিটিভ। থেংক ইউ।